হাই এভৰিৱান, আই হোপ আপোনালোকে ভালে আছে। লাইভ মাম্পিৰ আন এটা ব্লগলৈ সকলোকে ওয়েলকাম জনালো গাইজ। আপোনালোকে ব্লগটো শেষলৈকে চাব। আৰু ইফালে মই পাৰি আনিলো অমিতা, গছৰ হয়, একদম পকিছে গাইজ। আৰু কি হয়, এতিয়া কাটি আছো অমিতাখিনি। আৰু ভিডিঅ'টো মই অলপ স্পীডকৈ দি দিলোঁ, নহ'লে বেছি একদম লাহে লাহে হ'লে ভিডিঅ'টো লং ভিডিঅ' চাবলৈ ভাল নালাগে। আৰু ইফালে অমিতাটো কাটিলোঁ, চাইছে না গাইজ, এটা মানে বিষ নাই তাত। তাৰপিছত আহিলোঁ গাখীৰখিনি গৰম দিবলৈ। এইখিনি মানে গৰম দি ফ্লেমটো ল' কৰি দি দিম। পিছে বাৰু অমিতা খাই কোনে কোনে ভাল পায় গাইজ। এইফালে মোৰ এইখিনি হৈ গ'ল, কাটি মেলি ধুই অলপ নিমখ দি দিলোঁ। আৰু এতিয়া বাচ্চাবিলাকক দি দিওঁ, অলপ ময়ো খাই লওঁ। আৰু তাৰপিছত লগ পাই আছোঁ অলপ পিছত গাইজ। এইফালে গাখীৰখিনিও বইল হৈ আছে, এইখিনি অলপতে বাচিলে গাখীৰখিনি মোৰ। আৰু আনফালে বনাই আছোঁ চয়াবিন দি বনাম ৰঙালাও এনেকৈ দিব, চাব বহুত টেষ্ট হয় গাইজ। সেই গাইজ ইফালে আৰু অলপ দি আছোঁ, লাষ্টত অলপ এনেকৈ চেনি দিলোঁ মই। আৰু চেনিটো দিলে ইয়াত টেষ্টটো ভাল আহে। আৰু আনফালে আনিলে মিষ্টাৰে বজাৰ, যিহেতু ৰমজান মাহ আৰু কিছু বজাৰ কৰি আনি আছে আৰু অলপকৈ। আৰু আনিলে মাছ, এইখিনি আম্মাই কাটি দি আছে মোক, যিহেতু মোৰো লেট হৈ আছে, আম্মাই এইখিনি কাটি দিলে। আৰু আনফালে বেটি সিহঁতে বগৰী পাৰি আছে, চাওকচোন ভালকৈ মানে পকিছে, বাট ইমান ভালকৈ পকিবই নোৱাৰে। কেৰ্কেটুটো মানে এনেকুৱা মানে খাই দিয়ে আৰু বেছি খাওঁতকৈ গাইজ নষ্টটো বেছি কৰি দিয়ে, ইমানেই কেৰ্কেটু হৈছে আমাৰ ইফালে। আৰু তো আপোনালোকে ব্লগটো সম্পূৰ্ণ চাব, স্কিপ নকৰাকৈ গাইজ। যিসকল নতুনকৈ মোৰ চেনেললৈ ভিজিট কৰিছে, প্লিজ চেনেল ছাবস্ক্ৰাইব কৰিব ফ্ৰেণ্ডছ। ইফালে কয়লক চাহ কি ভাল লাগিছে ন, দেখাই দিয়া, যোৱা পিছফালে যোৱা। তাই গৈছিল, কি ক'ত গৈছিলে দেখোন ক'লে, বালক সেৱাত গৈছিলে কয়লৰ লুকটো চাওক গাইজ। আজি লুকটো অলপ বেলেগ ধৰণৰ হৈছে। সিহঁতে আহিছিল মানে ৰিলচ বনাবলৈ, বাছ কি হয় মোৰ গাটো ইমান ভাল নহয়, মই আৰু সিহঁতক ক'লে আজি নহ'ব। তাৰ মাজতে এটা অকণ ঘটিলে ন, চাওকচোন দানি ইমানকৈ বেয়াকৈ দুখ পালে গাইজ। তাৰপিছত আহিবলগীয়া হ'ল বজাৰ, মানে আম্মা আৰু খুচবু যাব তাইৰ আণ্টিৰ ঘৰত। তো অলপ মানে যিহেতু অলপ গৰম পৰিছে, তো খুচবুৰ কাৰণে মই চিম্পুলকৈ ড্ৰেছ আনিবলৈ গৈছোঁ। আৰু তাৰ মাজতে আমাৰ টিকলিখিনি কৈ আছে যে মোক কিবা লাগে, তো তাইৰো যিমানখিনি অলপকৈ পূৰণ কৰিলোঁ। তাৰপিছত আহিলোঁ, আমি ঘৰমুৱা হ'লোঁ, যিহেতু এনেই লেট হৈ আছে, আম্মাহঁতে যাব। তো জল্দি বজাৰখিনি কৰি আনি দিলোঁ। আৰু বজাৰখন কি আনিলোঁ আপোনালোকে চাওক গাইজ। তাৰপিছত মই ইফালে এইখিনি হ'ল পাত শাকৰ শুকান পাত গাইজ। আমাৰ ইফালে আমাৰ আসামত সেইটো বহুত চলে, নাজানো আপোনালোকৰ ফালে এইটো খাই না নাখায়। মই ৰান্ধি আছোঁ, এইখিনি গৰৈ মাছ দি ৰান্ধিম। এই গাইজ এনেকৈ বনাই চাব এবাৰ, বহুত টেষ্টি হয়। এইখিনি কাপোৰ ধুই মেলি দিলোঁ, যিহেতু ৰমজান মাহ আহি আছে। আৰু ঘৰত অলপকৈ চাফ চিকুণ, আৰু টাইম নাইও চাগে। আৰু গাইজ এতিয়া ফ্ৰাই কৰি আছোঁ আলু ভাজি, আৰু এইবিলাক হ'ল দানিৰ কাৰণে। আৰু বাচ্চাবিলাকক এনেকৈ দিলে কিছু হ'লেও অলপ খাই দিয়ে, সিহঁতে ভাল পায় এনেকৈ অলপ ইউনিককৈ দিলে। গাইজ চবতকৈ মোৰ এইখিনি সময় বহুত মানে জটিল হৈ যায়, যেতিয়া নিজেও খাব লাগে, বেটিকো খুৱাই দিব লাগে, খাব নোখোজে। তাৰপিছত মই এইফালে ৰেডি মেলি হৈ গৈ আছোঁ ডিউটিৰ কাৰণে। তাৰ মাজতে আহিলে এজন দাদাই, চাওকচোন আপোনালোকে, দাদাজন এজন বস্তু বেচিব আহিলে, তো আপোনালোকে দেখাই আছোঁ ৰ'ব। কি আহে দাদা? दीदी जैसे आपका गंदा है ना, देखो आपका दरवाजा है ना, मैं आपका वीडियो कर रहा हूँ, हाँ, आपको बुरा तो नहीं मानोगे ना? काला हो गया है ना, आपका साफ हो जाएगा। इससे हम लोग बड़ा बिल्डिंग है ना, इससे आपका क्लीन हो जाएगा, इस तरह साफ होता है। आयोडीन पाउडर, समुद्री जहाज, पहाड़ी नींबू, सोडियम सल्फेट पाउडर। इसमें क्या है, एक बाल्टी पानी में 5 मुकरा देके आप लोग घर भी पोस सकते हैं। मच्छर, मक्खी, इंदूर, कोकरे, चींटी, पीपला, पोका, टोका कुछ नहीं आएगा भाई। कितना करके है भैया इसमें ऑफर? आप क्या खाइए देखो, मुखा देखो, क्या खाइए देखो, ये आप तामुल खाइसे हैं, ना खाबी हाँ। এতিয়া লগ পাইছোঁ একেবাৰে আবেলিৰ সময়ত। আৰু এইফালে আব্বাই আনিলে চাউলখিনিও ভৰাই দিছে, যিহেতু ৰমজান মাহ আহি আছে। একেবাৰে সেইখিনি বজাৰ কৰিলে আব্বাই চাউলৰ, এতিয়া ৰমজান মাহত আৰু এনেকৈ বজাৰ কৰাটো ভাল নালাগে, যিহেতু চাউল পাতি একে বেয়া হৈ যায়। তাৰপিছত ইফালে চাওকচোন এই চুইজাৰটো যেন গাইজ, ইয়াৰ আৰু এটা বহুত কাহিনী আছে। এইটো আজিৰ নহয়, এইটো যেতিয়া মোৰ গিফ্টত পাইছিলোঁ বিয়াৰ মেৰেজ পাৰ্টিত, তো এতিয়াহে মই এইটো ফিলাব দিম। তো তাৰপিছত মই এইখিনি ইফালে বনাই আছোঁ আমি ৰুটি পুৰি, যিহেতু এইখিনি খাই মেলি লৈ আপোনালোকক দেখাই আছোঁ। মোৰ এটা পাৰ্চেল আহিছে, সেইটো বাৰু মোৰ দানি বেটিয়ে আগতে আনবক্সিং কৰিছে গাইজ, চাব। এইখিনি কাৰণে মই যিকোনো পাৰ্চেল আহিলে মই আনবক্সিং কৰিবই নোৱাৰোঁ। চাওঁ এইটো কেনেকুৱা হয় ষ্টেণ্ড পটটো, যিয়ে ট্ৰাইপডটো ইউজ কৰিছে সিহঁতে জানে। আৰু
এইখিনি হ'ল দানি ৱেইট কৰি থকাৰ সময়ত তাইৰ দেউতাৰ কাৰণে তাইৰ দেউতাই কেতিয়া আহিব সেইখিনি তাই ডেইলি এনেকৈ ৱেইট কৰি থাকে। তো ভাবিলে এই ক্লিপটো অলপ ৰাখি থৈ দিওঁ, তাই ডাঙৰ হ'লে চাব পাৰিব। আৰু ইফালে আম্মাহঁতে ৰেডি হৈ গ'ল আৰু পেলপিলি দি যাব এইখিনি। তাৰপাছত বজাৰত গৈ উঠি গাড়ীত উঠিব, খুজবোৰ আণ্টিৰ ঘৰত ৰেডি মেলি হৈ গ'ল। তাৰপিছত এই কাপোৰখিনি মই এতিয়া অলপ অলপকৈ থৈ দি আছোঁ, যিহেতু বৰ্তমান এতিয়া ঠাণ্ডা বহুত কমিছে আৰু কোনে কোনে এনেকুৱা পৰিস্থিতি চলাই আছে ক'বচোন। মই হ'লে অলপ অলপকৈ থৈ দিলোঁ গাইজ, যিহেতু ইমান কাপোৰ নালাগে এতিয়া, বহুত এতিয়া গৰম গৰম ভাৱ পৰি আছে। আজি আহিল পানী ইমান ধূলি বালিৰ মাজত, চাব পাৰিছে আপোনালোকে। পানী অলপ অলপকৈ আহিলে আহে নে নাহে চাগে নাজানো আৰু গাইজ। আৰু ইফালে মিষ্টাৰে ডিউটিৰ পৰা অহাতে আনিলে বিৰিয়ানী আৰু চাওমিন আনিলে। আৰু কি হয় আমাৰ ইয়াত, মোৰ আগৰ ভিডিঅ'ত মই দেখুৱাইছিলোঁ আমাৰ এটা শ্বপ আহিছিলে হায়দৰাবাদ বিৰিয়ানী বুলি এটা শ্বপ, বাট এতিয়া নাই। সেই বিৰিয়ানীটো আমি আজিও মিছ কৰোঁ গাইজ, বহুত টেষ্টি বনাইছিলে সেই দাদাজনীয়ে। তো ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰি